হাই বন্ধুসকল, মই ধন শইকীয়া বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু আজি আমি এজেগাত যাম ফুৰিবলৈ, এইফালে পাহাৰৰ কিনাৰত। আৰু মোৰ লগত নতুন বন্ধু বিমলিন আছে আৰু এজন নতুন বন্ধু আছে। এজন আপোনালোক চিনাকি কৰি দিছোঁ নতুন বন্ধুজনৰ সৈতে। মোৰ চেনেলটোৰ নাম হ'ল শশীমন বিশ্বাস। মোৰ নামো হ'ল শশীমন বিশ্বাস। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মই মানে বেছি দিন হোৱা নাই, আজি দুমাহ হৈছে। দুমাহৰ পৰা মানে কণ্টিনিউ মই ভিডিঅ'টো মানে দিব পৰা নাই। তথাপিও মাজে মাজে দুদিন তিনিদিন পিছে মানে মই ভিডিঅ'টো দি আছোঁ। মানে একে লেঠাৰি মানে কণ্টিনিউ দিবৰ কাৰণে সকলো মোৰ প্ৰব্লেম হৈ যায়, কিয়নো মই এটা নিজৰ চেল্ফ বিজনেছ কৰি আছোঁ। কিয়নো ৰাইজক দেখাই দিওঁ মোৰ এইটো চাইকেলটো, এইটো বস্তুটো কৰি আছোঁ। এইটো কৰা এয়া চাই লওক, এইটো বিজনেছ মানে আগত চাইকেলৰ আগত মাই ইউটিউব চেনেল ছাবস্ক্ৰাইব বুলি, আৰু এইটো হৈছে আপোনাৰ ইউটিউব চেনেলটোৰ নাম। এইটো শশীমোহন বিশ্বাস হয়। এইটো চাওক, মই কিয়নো মই লোকক দেখুৱাম কেনেকৈ, মই মোবাইলত থ'লে লোকে দেখি নাপাব কাৰণে মই নিজৰ আইডিয়াত কাৰো আইডিয়া লোৱা নাই। মই নিজে মানে এইটো চিষ্টেমটো কৰি লৈ গৈছোঁ, যাতে মোক লোকে চিনি পায়, যাতে মই বেলেগক চিনি নাপালেও যে ক'ব যে চাইকেলত এনে এজন ইউটিউবাৰে লগাই পেলাই ঘূৰি আছে। সেইটোৱে প্ৰথম মানে চিলাপথাৰৰ ভিতৰতে মই পঢ়োঁ বাৰু। এইটো মই মানে মোক নিজকে নিজে মানে পৰিচয় ৰাইজক দিবৰ কাৰণে মই এই চিষ্টেম কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল, এওঁ ভাগৰ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। আৰু আমি যাম আজি মানে ফুৰিবলৈ, গতিকে ভিডিঅ'টো চাই এনজয় কৰক। আৰু চলিয়ে হম লোক সাথ মে আভি এইয়া এই কিবা থাকি গৈছে নি আকৌ? নাই নাই, গৈ আছোঁ নিজৰ জেগা মানে ফুৰিবলৈ গৈ আছোঁ। আৰু এতিয়া বন্ধুসকল আহি এয়া আমি বাঁহৰ তল পালোঁহি। এই বাঁহৰ তলৰ দি এই ৰাস্তাটোৱে গৈ থাকিব লাগিব। অলপ দূৰ যোৱাৰ পিছতে এখন পথাৰ পাম। পথাৰখন পাৰ হোৱাৰ পিছতেই আপোনাৰ পাহাৰ পামগৈ। ভিডিঅ'টো চাই থাকক। পথাৰ ইয়াত মাছ, এই পানী শুকালে, এইটো নলাত আগতে মাছ ওলাই হ'লে। বন্ধুসকলে এয়া নাওঘাট পালোহি। ইয়াত নাও দেখিব, অদ্ভুত এখন নাও দেখিবলৈ পাব, যিখন নেকি বাঁহৰ নাও। আৰু এইফালে নাওখন নাই, নাওখন ইটো ঘাটত আছে, এই তাত আছে। আৰু নাৱৰীয়াটো সেই তোত আছে, আহিছে নাই? নাও নাও জীৱনত ফাৰ্ষ্ট টাইম নে আগতে কেতিয়াবা উঠিছ এনেকুৱা নাও? এনেকুৱা নাওটো ফাৰ্ষ্ট টাইম। চাওক, বাঁহৰ নাও, পাৰৰ পৰা নাও এৰি দিয়া হ'ল। নাৱত পানী উঠি গ'ল আৰু আমাৰ নাৱত পানী উঠিলেও নুঠুৱে দেই। You said never let me go. You said never let me go.
দক্ষিণ দিশত পাই গ'লো। নাও ফিজ দিব লাগে ইয়াত, এখন কোনো চৰকাৰী নাও নহয়, গতিকে ফিজটো দি লওঁ। চলো अभी चलते हैं पहाड़ का तरफ में। এইখন নাৱত পাৰ হৈ আমি আহিব লাগে এখন গাঁৱলৈ। এইখন দলং আজিৰ যুগতো নহ'লে এইখন নাৱেই থাকিলে। চাওক বন্ধুসকল, তেনেকৈ বাঁহৰ চাইকেলো নাৱত লৈ যায়। চাইকেলখনত আছে বাঁহ আৰু নাৱত উঠাই দিছে, এতিয়া নাও যাব। দৃশ্যটো চাই লওক। হ'ব দিয়ক, এইখন নাও চাই নাথাকোঁ আৰু, টাইম নাই আমাৰ, সিমান টাইম নাই। ব'ল এতিয়া যাওঁ। হয়তো গছ আছিলে আৰু এইফালে আগতে নদী যোৱা নাছিলে, আৰু এতিয়া নদী গৈছে কাৰণে গছৰ মুঢ়াটো ওলাই পৰিছে। এই বিবলি নে এৰি থৈ গ'লা? এইটো কি ঘৰ? অঁ বিবলি, এইটো কি ঘৰ? অঁ ৰেষ্ট হাউচ। বন্ধুসকল, মই আহি ইয়াত পালোহি, এই পাহাৰৰ নিচে ওচৰত পালোহি আৰু বিবলিন থাকি আহিলে। ঠিক আছে, এইটো দূৰত। সোনকালে পালোহি আৰু এই নলাটো পাৰ হ'ব লাগিব এতিয়া। চাইকেলখন লৈ ল'ব লাগিব নহয় কান্ধত। এয়া পাহাৰত উঠিবলৈ আৰম্ভ কৰিলোঁ আমি। পাহাৰ পালোহি আৰু পাহাৰ নিচে কাষ। এইটো অকণমান ৰাস্তা এটা উঠিব লাগে পাহাৰ, তাৰপিছত আমি পাহাৰত উঠিমগৈ। ইয়াত দূৰত আমাৰ নদীখন থাকি আহিলে আৰু আমি পাহাৰ মূৰা হ'লোঁ। খন্তেক পিছতে পাহাৰ পামগৈ আৰু। बोले आगे आगे साइकिल से चला के जा रहा है, हम पीछे पीछे जा रहे हैं। চব বন্ধুসকল, ইমান শান্তি জেগা আৰু এটা পাই গ'লো আমি। বহুত দূৰত য'ত দেখিবলৈ পাইছা হয়, তাত মানে গছ গছনি তাৰ সিপাৰৰ পৰা আমি আহি এতিয়া ইয়াৰ পালোহি, এই ঠাই। আৰু এই ঠাইৰ পৰা এই ৰাস্তাই যাব লাগিব, আৰু বেছি দূৰ নাই। আমি আহি এয়া এটা গলিৰ মাজেদি, মানে গলি নহয়, এয়া এই ৰাস্তা হয় সুৰংগৰ দৰে ৰাস্তা। আৰু চাই থাকক, অলপ পিছত কি দেখা পাব আপোনালোকে। এইটো এটা পাহাৰৰ লৈ যোৱা সুৰংগ ৰাস্তা। আৰু যদি আপোনালোকে এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰে, এনেকুৱা পাহাৰীয়া ৰাস্তাৰ ভিডিঅ', তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। কাষত থকা বেল আইকন ঘণ্টিটো বজাই থৈ দিয়ক। আকৌ নতুন নতুন ভিডিঅ' লৈ আহিম এইদৰে পাহাৰলৈ যোৱা। বন্ধুসকল, আহি আছোঁ আৰু বিবলিন এই পাছত আহি আছে। মই ভালেমানখিনি আগবাঢ়িলোঁ আৰু এইটো সুৰংগ ৰাস্তা। ইয়াত সিমান মানুহ দুনুহ অহা যোৱা নকৰে। ইয়াত কিবা এটা ৰহস্য আছে বুলি কৈছে, আৰু আমি সেই ৰহস্যটো আদি মানে উলিয়াই এৰিম। কি কাৰণে এইটো ৰাস্তাই মানুহ অহা যোৱা বেছিকৈ নকৰে, আৰু আমি সেই ৰহস্যৰ কাৰণে আগবাঢ়ি আহিছোঁ। বিবলিন আনো মই। কেমেৰা অন কেমেৰাত বোলে ইয়াত বহুত কিবা কিবি ডিষ্টাৰ্ব হয়, আৰু মানে নকওঁ আৰু। আপোনালোকে যদি ভিডিঅ'টো চাই আছে, চাই থাকক, ভয় নাখাব আৰু চাই থাকক। আহি বন্ধুসকল পাহাৰ পালোহি দেই। এটা ওখ পাহাৰ, চেষ্টাৰ বলত আহি ওখ পাহাৰ পালোঁ। আৰু এইফালে কি পকা ৰাস্তা আছে, এইফালে কি পকা ৰাস্তা মানে ক'লৈকে আছে?
টেম্পু লৈ আহিব পাৰিম দেখোন দে এইটো ৰাস্তাত এপাক মানে যোৱাই ভাল যে দেখিছে এইবোৰ বাঁহ জংঘলী বাঁহ হয় দেই জংঘলী বাঁহ এইয়া নাহৰ গছ আছে টকুপাতৰ গছ আৰু গৈ থাকক পাহাৰীয়া हे तुमसे मिलना बात करना बड़ा अच्छा लगता है বন্ধুসকল এই বিপলীন আৰু মই পাহাৰীয়া ৰাস্তাৰে গৈ আছোঁ আগুৱাই পাহাৰৰ বিপলীন সোমালোঁ পাহাৰৰ বেলেগ এটা ঠাইত গুচি আহিলোঁ আৰু আপোনালোকৰ অলপমান পাহাৰৰ বহুত পোৱা হয় আৰু বিপলীনে চাইকেল চলোৱাত স্মাৰ্ট আছে চুপাৰ স্মাৰ্ট আৰু মই আৰু এয়া পাহাৰৰ পৰিৱেশটো চাই লওক পাহাৰৰ পৰিৱেশ ये दलंग कंप्लीट होने का बाद उस तरफ और रास्ता बनाएगा होगा বন্ধুসকল আমি আহি এতিয়া ইয়াৰ পাহাৰীয়া এখন দলঙৰ ওচৰত কাষ পালোহি দলঙৰ কাম ইয়াত চলি আছে আৰু এই দলংখনে ইটানগৰত ওলাবগৈ এইফালে লিখাবালি ৰাস্তাইদি গৈ আৰু আমি এতিয়া এই পাহাৰৰ দাঁতিত আছোঁ নিচেই বিপলেন কেনেকুৱা লাগিছে জেগাটো চাই চাওক বহুত ভাল জেগা বহুত মজা জেগা মানে মজা ঠাই একদম ফুৰিবলগীয়া প্লেচ আপোনালোকো আহিব ইয়াত ফুৰিবলৈ আৰু এড্ৰেছটো হ'ল আপোনাৰ লিখাবালিৰ পৰা 5 কিলোমিটাৰমান লিখাবালি চেকপোষ্টৰ পৰা আপুনি যদি অসমৰ পৰা আহি থাকে অৰুণাচল মোৱাকৈ লিখাবালি চেকপোষ্টৰ পৰা লেফ্ট ছাইডত যিটো ৰাস্তা সোমায় 5 কিলোমিটাৰ ভিতৰত এইটো প্লেচ আছে গতিকে আহিব চাব আৰু ইয়াতকৈ ভিতৰলৈ আৰু আছে জেগা আমি তালৈকে নগ'লোগৈ আজি আৰু বেলেগ দিন আহিলে আৰু সেইফালে যাম কিমান জেগালৈকে কাম আৰম্ভ হৈছে আৰু মানে কামটো নতুন চলি আছে ন সকলোকে ৰাস্তা হৈছে চাই আহিব লাগিব আৰু এইটো ৰাস্তা একেবাৰে মানে ইটানগৰত ওলাব বুলি কোৱা শুনিছোঁ বন্ধুসকল এবাৰ চাইকেল চলোৱা পালটো মোৰ পৰিছে আৰু বিপলীন পাছত পৰিছে এবাৰ আমি ঘৰমুৱা হ'লোঁ আৰু যদিও ঘৰমুৱা হৈছোঁ আমি
এখন গাঁৱলৈ গৈ আছোঁ। এই গাঁওখনৰ নাম হ'ল কৈলাশপুৰ। মানে কৈলাশপুৰ গাঁও হৈ পেলাই সোমাই পিনে যামগৈ আৰু। নদীৰ পাৰতে আছোঁ, নদীৰ পাৰ হোৱা নাই আৰু দিনে পোহৰে ঘৰ পাবগৈ লাগিব। ৰাতি হ'লে বাটত আকৌ ভূতে পাব লাগিলে। ইয়াত বোলে ভূত ওলাই আহে। ইয়াত বোলে ভয় নাখালোঁ, দুই বলিলে হেনো ভূতলৈ ভয় খাই দেই। क्या बोलेगा यार, बोलेगा तो खराब ही पाएगा। oi 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 dah 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 বেছি দূৰ নাই আপোনালোকে আৰু নদী পাৰ হ'লোঁ মানে গাই নদী নহয়, যিখন আমি আগতে ভোৰত যিখন পাৰ হৈ আছিল সেইখন আছিলে গাই নদী। আৰু এইখন নদীখনৰ নাম কি কয় বিজলী? ৰঙা নদী বুলি কয় নেকি? অঁ শুকান নলা বুলি কয় বোলে। মই সিমান ভালদৰে নাজানো। আৰু ইয়াৰ ধান খেতি চাওঁ, এইবিলাক জেগাত ধান খেতি মাটি ভাল, পলসুৱা মাটি বেয়া হোৱা নাই দেখিছোঁ। আৰু আগে সেইটোৱে এইফালে ৰাস্তাৰ ফালৰ পৰা গ'লে এইটো ঘৰ এনেকৈ ঘূৰি আৰু এইটোৱে ঘৰ। আমাৰ ঘৰৰ কথা কোৱা নাই, ইয়াত মানে আলহী খাবলৈ আহিছোঁ, সেইটো ঘৰৰ কথাই কৈছোঁ মানে। বন্ধুসকল, আজিলৈ ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থৈ দিব। যদি ভাল লাগিলে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব, কমেণ্ট কৰিব। ঠিক আছে, ধন্যবাদ।